অনিন্দিতা দাসৰ কথাৰে আবৃত্তি প্ৰেৰণা ফুকন। আত্মহত্যাৰ কথাৰে যদি মই আত্মহত্যা কৰোঁ, বেছিতকৈনো বেছি কি হ'ব? মুখখন বিকৃত আকাৰৰ হ'ব। অকোৱা পকোৱা ৰছীডালে মোৰ ডিঙিত আকাৰ ল'ব। মোৰ উশাহটোৱে ক্ষণ গণিব। মানুহে মোৰ শটো দূৰৰ পৰাই চাব। কণমানিকেইটাক মাতবোৰে মোৰ পদূলিৰ বাটে যাব বাধা দিব। তিনিআলিৰ মূৰত আড্ডা হ'ব, বিষয় হ'ম মই। দুই এজনৰ দুখ প্ৰকাশ, কাৰোবাৰ তাচ্ছিল্য, জীয়াই থাকিব নোৱাৰাৰ তাচ্ছিল্য। মোৰ সুখত দুখত মাতষাৰ নিদিয়াজনেও ক'ব, অকমন্য বলৰীয়া ভয়াতুৰ মই। যদি মই আত্মহত্যা কৰোঁ, বেছিতকৈনো বেছি কি হ'ব? সমাজে বিনা বেতনে জাজ কৰাৰ চাকৰিত ভৰ্তি হ'ব। মাজনী পাগলী হ'ব। দেউতাই এচুকত বহি ৰক্তাক্ত চকুলোৰে বেৰত ওলমি থকা মোৰ ফটোখনলৈ চাই হুমুনিয়াহ কাঢ়িব। হয়তো বাতৰি চেনেল কেইটা আহি দেউতাক সুধিব, এতিয়া আপোনাৰ কেনে অনুভৱ? সামাজিক মাধ্যমত ৰোষ্টিং হ'ব, সমালোচনা হয়তো হ'ব। যদি মই আত্মহত্যা কৰোঁ, বেছিতকৈনো বেছি কি হ'ব? ভনীজনীয়ে হিয়াত হাত কৰি কান্দিব। আজিৰ পৰা তাইক ৰাজপথৰ দুই ঠেঙীয়াবোৰে বাটা গুচিব সহজ পাব। এতিয়া ককায়েক নাই, কোনে বা কিডাল কৰিব? তাই হয়তো মনে মনে উচুপি ক'ব, কি কৰিবি দাদা, এতিয়া প্ৰত্যুত্তৰ দিব তই যে নাই। সভ্য সমাজৰ অসভ্য ইতিহাস। যদি মই আত্মহত্যা কৰোঁ, বেছিতকৈনো বেছি কি হ'ব? বায়েকজনীৰ দোহাৰি দি মোৰ তলৰ ভনীজনীৰ বিয়াখন ভাঙি যাব। কোনোৱে ক'ব, যি বায়েক তেনে ভনীয়েক। কাৰ লগত বা কি আছিল তাইৰ? মোৰ লগতে ভনীজনীকো বিনা বেতনে জাজ কৰাত ব্যস্ত হ'ব সমাজ আৰু ব্যৱস্থা। নাৰীৰ বাবে হয়তো আৰু কিছু সহজ হ'ব। 12 বছৰলৈ আমাৰ ঘৰলৈ ৰাইজৰূপে মানুহে কাজ কৰ্মবোৰত নাহিব। মোৰ মৃত্যুৰ বিৰহৰ সকামো হয়তো নাপাতিব। আমাৰ ঘৰত নাম কীৰ্তন নহ'ব, কাৰণ মই পাপী। সমাজৰ অপাপীয়ে কৰি অহা দুষ্কাৰ্যৰ পৰিণতিত মই পাপী। মোক জীয়াই থকাত পথভ্ৰষ্ট কৰা অপাপীৰ প্ৰতাৰণা স্বাৰ্থপৰতাৰ পৰিণতিত মই পাপী, কাৰণ মই আত্মহত্যাকাৰী। মই মহাপাপী। সেয়ে মোক বিনা বেতনে জাজ কৰিব পাৰিব, আপুনিও পাৰিব।